Hello everyone, welcome to my channel Barsa Kitchenes Vlog. আজি আমাৰ 9 বছৰীয়া বিবাহ বাৰ্ষিকী হেউ কাৰণে আমি হনুমান মন্দিৰত যাব ওলাইছো যাতে আমাৰ জীৱনলৈ আহি থাকিবলগীয়া দিনবোৰ যোৱা বছৰকেইটাৰ দৰে ভালে ভালে যায় তাৰ কামনা কৰি ভগৱানৰ আশীষ ল'বলৈ যাব ওলাইছো আৰু এয়া ৰেডি হৈ আছো ৰাতিপুৱাতে ওলাইছিলো এয়া ৰেডি হৈ ললো আৰু এয়া যাব ওলাইছো এয়া হৰাইখন হাতত লৈ ললো হৰাই ভাগ হাতত লৈ ৰুমৰ পৰা ওলাইছো আৰু আপোনালোকে চাই থাকিবচোন ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো এয়া ওলাই ললো আৰু ঘৰৰ মন্দিৰত চাকি বন্তি জ্বলাই সেৱা কৰি ললো মানুহজন আৰু বেটাইও সেৱা কৰি ললে যাই পালো যাম আৰু এতিয়া ওলাইছো মানুহজনে গাড়ী ওলাব এই ভাগ পকাদলিৰ হনুমান মন্দিৰ লাউজানৰ পৰা চিপাঝাৰলৈ অহা ৰাস্তাটোতে এই ভাগ হনুমান মন্দিৰ পোৱা যায় পকাদলিত অৱস্থিত দৰং জিলাৰ মানুহবিলাকে গম পাব এই ভাগ মন্দিৰৰ কথা দেখাত অকণমান জুপুৰি যেন লাগিলেও হনুমানজীৰ আশীষ জীৱনত থাকিলে সৰ্বদুখ সকলো বাধা বিঘিনি নাশ হয় এয়া কোৱা হয় সেয়াই আৰু আশীৰ্বাদ ললো আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আমাৰ বিবাহ বাৰ্ষিকী বুলি বিশেষনো স্পেচিয়েল কি কৰিম তেনেকুৱা একো নাই এয়া ব্লেক ৰাইচৰ ক্ষীৰ বনাইছিলো দুপৰীয়া ভাতৰ লগত খাব পৰাকৈ ব্লেক ৰাইচৰ ক্ষীৰ বনাইছিলো আৰু এইটো এটা কেক নিজে বনাইছো যিখিনি কৰিছো নিজ হাতে কৰিব চেষ্টা কৰো আৰু ল'ৰাটোৰ বাবে বনোৱা গৈছে এই কেকটো কাৰণ তাৰ ইচ্ছা আমাৰ তেনেকুৱা বাৰু সেলিব্ৰেশন কৰা কোনো ইচ্ছা নাই গতিকে আৰু ল'ৰাটোৱে ভাল পাব বুলি তাৰ বন্ধু বান্ধৱী কেইজন মাতি কেকটো এনে কাটিং কৰিলো আৰু তাৰ মনৰ ইচ্ছাৰ বাবে আমাৰ তেনেকুৱা ইচ্ছা নাই বাৰু এয়া আপোনালোকেও আমাৰ জীৱনলৈ আহিব লগা দিনকেইটা যাতে ভালে ভালে যায় তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আমি সেয়াই কামনা কৰিছো আৰু ভগৱানৰ ওচৰতো সেয়াই আশীৰ্বাদ বিচাৰিছো আৰু মোৰ চেনেলটোৰ যদি ভিডিঅ'সমূহ আপোনালোকে ভাল পায় চেনেলটো লাইক কমেন্ট শ্বেয়াৰ বিশেষকৈ সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো তাৰ পিছত আমি দুপৰীয়াৰ ভাত সাজ খাবলৈ লৈছো স্পেচিয়েল দিনটো যদিও স্পেচিয়েল ভাত সাজত স্পেচিয়েল বিশেষ একো নাই মাটিমাহৰ দালি হল মাছ আৰু খলিহনা মাছ ভাজি পনীৰ বনাইছিলো বিশেষ একদম সিম্পলকৈ বনাইছো আৰু এয়া ব্লেক ৰাইচৰ ক্ষীৰ আৰু মিঠাই এটা বাস এয়াই আৰু বেলেগ একো নাই আজিলৈ আহিছো বা